পবিত্ৰ শাওণ মাহত মই আপোনালোক সকলোলৈ মোৰ ইউটিউব চেনেল শিৱকৃপাৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা শক্তিশালী মন্ত্ৰৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ, যিটো মন্ত্ৰ জপি আপোনালোকৰ সকলো ধৰণৰ মনোকামনা পূৰ্ণ কৰিব। অসম্ভৱতকৈ অসম্ভৱ সকলো ধৰণৰ আপোনালোকে যি বিচাৰে, আজিলৈকে যি মনোকামনা পূৰ্ণ হোৱা নাই, তেনেকুৱা মনোকামনাও এই মন্ত্ৰৰ দ্বাৰা পূৰ্ণ হ'ব। কাৰণ এই মন্ত্ৰ ইমান শক্তিশালী যে যুগ ধৰি মানুহবিলাকে এই মন্ত্ৰ জপ কৰি তেওঁলোকৰ মনোকামনা পূৰ্ণ কৰিছে। আজি যদি আপোনালোকে এই ভিডিঅ'টো দেখা পাইছে, তেনেহ'লে ভাবিব যে এই ভিডিঅ'টো শাওণ মাহৰ পবিত্ৰ মাহত এই শিৱ বাবাৰ কৃপাৰ ফলতহে এই ভিডিঅ'টো আপোনালোকে দেখা পাইছে, আৰু শিৱ বাবাৰ অসীম কৃপা আপোনালোকৰ ওপৰত আছে। সেইকাৰণে আপোনালোকে এই ভিডিঅ'টো ইউটিউবত দেখা পাইছে বুলি ভাবিব, আৰু ইয়াৰ পৰা আপোনালোকে বাবাৰ পৰা অসীম কৃপা পাইছে বুলি মনতে ধাৰণা ল'ব পাৰিব। আৰু জীৱনত আপোনালোকক এটা সঠিক পথত যাবলৈ মই এনেকুৱা এটা মন্ত্ৰ আপোনালোকক আজি দিব বিচাৰিছোঁ, যিটো মন্ত্ৰ উচ্চাৰণ বা জপে আপোনালোকৰ জীৱনলৈ সুখ, শান্তি, আনন্দ, টকা পইচা, সফলতা সকলো দিব। এই মন্ত্ৰ ইমানেই প্ৰভাৱশালী আৰু শক্তিশালী যে আপোনালোকে যি ভাবিব সেই মনোকামনা পূৰ্ণ হ'ব। কেৱল আপোনালোকৰ এই মন্ত্ৰৰ ওপৰত বিশ্বাস থাকিব লাগিব। যদি বিশ্বাসে এই মন্ত্ৰ জপ কৰে, তেনেহ'লে আপোনালোকৰ অসম্ভৱতকৈ অসম্ভৱ মনোকামনা পূৰ্ণ হ'ব। আৰু এই মন্ত্ৰ হৈছে বাবা শিৱ বাবাৰ মন্ত্ৰ, যি বাবাক আমি সকলোৱে জানো যে ভোলানাথ, আৰু এই ভোলানাথ বাবাৰ এই শক্তিশালী মন্ত্ৰটো জপি আপোনালোকৰ জীৱনলৈ এক শক্তি দিব, এক মানে পথ দেখুৱাব। আপোনালোকে যিয়ে ভাবিছে, আজিলৈকে যিটো কাম আপোনালোকে হোৱা নাই, সেই কাম কৰিবৰ কাৰণে বাবাই আপোনালোকক ৰাস্তা দেখুৱাব। সফল হ'বলৈ বাবাই আপোনালোকৰ মনোকামনা পূৰ্ণ হ'বৰ বাবে বাবাই আপোনালোকক কৃপা কৰিব। কেৱল আপোনালোকে এই বিশ্বাসেৰে এই মন্ত্ৰ জপ কৰি যাওক, তাৰপিছত আপোনালোকে ইয়াৰ ফলাফল পাবই। এইটো মোৰ ফালৰ পৰা গেৰাণ্টি, কাৰণ ময়ো এই পবিত্ৰ মন্ত্ৰটো জপ কৰিছোঁ, তাৰ ফলাফলো মই লাভ কৰিছোঁ। এতিয়া আহোঁ এই মন্ত্ৰটোৰ পৰা আপোনালোক কেনেকুৱা ধৰণৰ মনোকামনা পূৰ্ণ কৰিব পাৰিব। আপোনালোকৰ ধৰক বহুত দিন ধৰি কোনো শত্ৰুৱে আপোনালোকক আমনি কৰি আছে, আপোনালোকক অশান্তি কৰি আছে, তেনেহ'লে এই পবিত্ৰ আৰু শক্তিশালী চমৎকাৰী মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব পাৰে। বহুত দিন ধৰি আপোনালোক কোনো এটা কামত সফল হোৱা নাই, বা কোনো ব্যৱসায় সংক্ৰান্তত আপোনালোকে আগবাঢ়ি যাব পৰা নাই, তেনেহ'লে এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনালোকৰ বিয়াত বিলম্ব হৈছে বা সঠিক পথত আপোনালোকে যাব পৰা নাই, আৰু তেনে ক্ষেত্ৰতো আপোনালোকে এই মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। পৰীক্ষা সফলতাৰ বাবে, বিবাহৰ বাবে, ব্যৱসায়ৰ বাবে, যিকোনো কামতে আপোনালোকে এই মন্ত্ৰ ব্যৱহাৰ কৰিব পাৰিব। এই মন্ত্ৰ ইমানেই শক্তিশালী যে আপোনালোকৰ প্ৰতিটো মনোকামনাই পূৰ্ণ হ'বই, আৰু এই প্ৰতিটো মনোকামনা পূৰ্ণ কৰিবৰ বাবে এই মন্ত্ৰ অতি চমৎকাৰী, আৰু ইয়াৰ ফলাফল আপোনালোকে 24 ঘণ্টাৰ ভিতৰতে দেখা পাব, যদি আপোনালোকে সঠিকভাৱে এই মন্ত্ৰ উচ্চাৰণ বা জপ কৰে। কেৱল আপোনালোকৰ বিশ্বাস থাকিব লাগিব এই মন্ত্ৰৰ ওপৰত। এতিয়া এই মন্ত্ৰটো কেনেকৈ উচ্চাৰণ বা জপ কৰিব। এই মন্ত্ৰটো আপোনালোকে শাওণ মাহৰ এই পবিত্ৰ মাহৰ পৰা আৰম্ভ কৰি দিব পাৰে। আপোনালোকে মন্দিৰত বা আপোনালোকৰ ঘৰতে চাকি এগছ বাবাৰ ওচৰত আগবঢ়াই, বাবা সন্মুখত ওচৰত মানে বাবা সন্মুখত আগবঢ়াই আপোনালোকৰ মনত যি মনোকামনা আছে, সেই মনোকামনা কৈ আপোনালোকে সংকল্প ল'ব লাগিব যে মই এই মন্ত্ৰ বাবা উচ্চাৰণ বা জপ কৰিবলৈ লৈছোঁ। এই মন্ত্ৰই মোৰ জীৱনলৈ যেন সুখ, শান্তি, আনন্দ কঢ়িয়াই আনে। মানে আপোনালোকৰ যি ধৰণৰ মনোকামনা আছে, তাৰ বিয়াৰ ক্ষেত্ৰত হওক, ব্যৱসায়ৰ ক্ষেত্ৰত হওক, পৰীক্ষাৰ ক্ষেত্ৰত হওক, চাকৰি কৰাৰ ক্ষেত্ৰত হওক, বা শত্ৰুৰ পৰা দমনৰ ওপৰত হওক, যিকোনো ক্ষেত্ৰত বা কেছৰ ওপৰত হওক, যি আপোনালোকৰ মনোকামনা আছে, সেই মনোকামনালৈ বাবাৰ ওচৰত উল্লেখ কৰিব। তাৰপিছত আপোনালোকে এই মন্ত্ৰ মই জপ কৰিম বুলি আপোনালোকে মনতে সংকল্প ল'ব, আৰু সেইদিনাৰ পৰা এই মন্ত্ৰ আপোনালোকে জপ কৰিব পাৰে। এই মন্ত্ৰ জপ কৰোঁতে কোনো বাধা নাই। এই মন্ত্ৰ আপোনালোকে বাবাৰ ওচৰত জপ কৰাৰ পিছত আপুনি উঠোঁতে, বহোঁতে, শুওঁতে, সকলো ক্ষেত্ৰতে এই মন্ত্ৰ জপ কৰিব পাৰিব। এই মন্ত্ৰৰ কোনো বাধা বা নিষেধ নাই। আপোনালোকে ভয় নকৰিব। এই মন্ত্ৰ আপোনালোকে কেৱল বিশ্বাস কৰি বাবাৰ ওপৰত অবিৰতভাৱে জপ কৰি যাব পাৰে। আপোনালোকে যিকোনো মুহূৰ্ততে জপ কৰিব। ধৰক আপোনালোকৰ
ঘপককৈ মনত পৰি গৈছে লগালগ আপোনালোকে এই মন্ত্ৰ মনতে জপ কৰিব ধৰিব আৰু এতিয়া আমি জানো যে এই মন্ত্ৰটো কি হয় কি বাবাৰ এই শক্তিশালী চমৎকাৰী মন্ত্ৰটো হৈছে পাৰ্বতী পতে নমঃ ওম পাৰ্বতী পতে নমঃ ওম পাৰ্বতী পতে নমঃ আৰু এই মন্ত্ৰটো আপোনালোকে অবিৰতভাৱে যেতিয়াই মন যায় আপোনালোকে জপ কৰি যাওক আৰু দেখা যাব যে আপোনালোকৰ জীৱনলৈ সুখ শান্তি আৰু আনন্দ কঢ়িয়াই আনিব এই মন্ত্ৰটো কেৱল বিশ্বাস কৰক এই পবিত্ৰ শাওণ মাহত ভগৱানৰ কৃপাতে আপোনালোকে এই ভিডিঅ'টো দেখা পাইছে আৰু বাবাই কৃপা এয়া আৰু আপোনালোকৰ মনোকামনা পূৰ্ণ বাবাই কৰিব আৰু অবিৰতভাৱে এই মন্ত্ৰ জপ কৰক এই মন্ত্ৰ জপ কৰাৰ কোনো বাধা লিখিত নাই এই পবিত্ৰ শাওণ মাহৰ পৰা এই মন্ত্ৰ জপ কৰিবলৈ লাগিছে আপোনালোকৰ যেনেকুৱাই সমস্যা নহওক কিয় ইয়াৰ সমাধান বাবাই দিবই ওম নমঃ শিৱায়।